নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ যথা আমাৰ এই চেনেললৈ। বলক এতিয়া আজি জানি লওঁ কোন সাতবিধ বস্তু হাতৰ পৰা পোৱাটো ভাল নহয়। কিন্তু তাৰ আগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটো যদি ভাল পায় তেনেহ'লে ভিডিঅ'বিলাক লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ। বলক এতিয়া মূল ভিডিঅ'লৈ আমি আগবাঢ়ি যাওঁ। বন্ধু বান্ধৱীসকল, প্ৰথম বস্তুটো হৈছে গাখীৰ। গাখীৰ বাৰে বাৰে ঘৰত পৰি থকাটো ভাল কথা নহয়। অৰ্থাৎ বাৰে বাৰে যদি আপোনাৰ হাতৰ পৰা গাখীৰ পৰে, এয়া অশুভ পৰিণামে দেখা দিয়ে। ইয়াৰ পৰা অশুভ পৰিণাম পোৱা যায়, কাৰণ ইয়াৰ দ্বাৰা ঘৰত অশান্তি বাঢ়ে তথা কাজিয়া পেচাল আদি বেছি হৈ থাকে। এইবোৰৰ উপৰিও ধাৰ্মিক মান্যতা অনুসৰি বাৰে বাৰে গাখীৰ হাতৰ পৰা পৰিলে আৰ্থিক সংকটত ভুগিব পাৰে, গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব। দ্বিতীয়তে হৈছে নিমখ। যদি নিমখ আপোনাৰ হাতৰ পৰা বাৰে বাৰে পৰে তেনেহ'লে জানিব যে আপোনাৰ কুণ্ডলীত শুক্ৰ নাইবা চন্দ্ৰমা কমজোৰ হৈ আছে। শুক্ৰ গ্ৰহ কমজোৰ হ'লে বৈবাহিক জীৱনত বাধা পোৱা যায় তথা অসুখী হয় আৰু বিভিন্ন ক্ষেত্ৰত অসুবিধা পোৱা যায়। আৰু চন্দ্ৰমা যদি কমজোৰ হয় তেনেহ'লে শ্বাস প্ৰশ্বাসজনিত বেমাৰত ভুগিব পাৰে, গতিকে এই ক্ষেত্ৰত সাৱধান হৈ চলিব। তৃতীয়তে জালুক। যদি জালুক আপোনাৰ হাতৰ পৰা বাৰে বাৰে পৰে তেনেহ'লে ইয়াৰ দ্বাৰা অশুভ পৰিণাম পোৱা যায়, বিশেষকৈ সম্বন্ধীয়ৰ সৈতে সম্বন্ধ বেয়া হোৱা বুলি কোৱা হয়। গতিকে যিকোনো সম্বন্ধ বেয়া হোৱাৰ আগতে আপুনি সাৱধান হৈ চলাটো উচিত। চতুৰ্থতে চাউল। চাউল হাতৰ পৰা বাৰে বাৰে পোৱাটো অশুভ পৰিণাম পোৱা যায়, গতিকে চাউল যদি আপোনাৰ হাতৰ পৰা বাৰে বাৰে পৰে তেনেহ'লে সেই চাউলক আপুনি সেৱা জনাব আৰু অন্নপূৰ্ণা দেৱীক ক্ষমা খুজিব। ইয়াৰ দ্বাৰা আপোনাৰ পাপ অন্তত খণ্ডন হ'ব পাৰে। পঞ্চমতে যদি আপোনাৰ হাতৰ পৰা বাৰে বাৰে তেল পৰে তেনেহ'লে আপুনি সাৱধান হোৱা উচিত, কাৰণ ইয়াৰ দ্বাৰা আপুনি বহুত ডাঙৰ সংকটত পৰিব পাৰে। যদি আপোনাৰ হাতৰ পৰা বাৰে বাৰে তেল পৰি যায় তেনেহ'লে ইয়াৰ দ্বাৰা বুজিব যে আপুনি কিবা ধাৰৰ সংকটত ভুগিব পাৰে। ষষ্ঠতে সেন্দুৰ। বাৰে বাৰে হাতৰ পৰা সেন্দুৰ পৰি যোৱাটো একেবাৰে বেয়া কথা। ইয়াৰ দ্বাৰা জানিব যে আপোনাৰ প্ৰতিক্ৰিয়া বিপদ হ'ব পাৰে, গতিকে এই বিপদ হোৱাৰ আগতে আপুনি ভালদৰে কোনোবা জ্যোতিৰ ওচৰত যাই ইয়াৰ সমাধান বিচাৰিব পাৰে। এইবোৰৰ উপৰিও ধন তথা বেপাৰতো কিছুমান অনিষ্ট হোৱা দেখা যায় বাৰে বাৰে সেন্দুৰ হাতৰ পৰা পৰিলে। সপ্তমতে হাতৰ পৰা পূজাত থালি পৰা। হাতৰ পৰা বাৰে বাৰে পূজাত থালি পৰিলেও এয়া অশুভ হয়। যদি হাতৰ পৰা বাৰে বাৰে পূজাত থালি পৰি যায় তেনেহ'লে ভগৱানক অনুৰোধ জনাব যে যদি কিবা বিপদ আহিব লগা আছে তেনেহ'লে সেই বিপদ যেন ৰখাই দিয়ে, আপোনাৰ জীৱন যাতে সাৰ্থক কৰে, আৰু আপোনাৰ দ্বাৰা যদি কিবা ভুল হৈছিল পূজা কৰোঁতে সেই ভুল যাতে ভগৱানে ক্ষমা কৰে। বন্ধুসকল, এয়া আছিল 7টা বস্তু যি বস্তু হাতৰ পৰা পৰিলে অশুভ বুলি মনা হয়। ইয়াৰ দ্বাৰা অশুভ পৰিণাম পোৱা যায়, গতিকে সাৱধান হৈ চলিব যাতে আপুনি জীৱনটো সাৰ্থকভাৱে পাৰ কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় দৰে ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।